গুড ইভিনিং ফ্ৰেণ্ডছ, কি খবৰ? আজি ব্লগটো বিশেষ একো নাই, কি কৰোঁ তাকে দেখুৱাম বলক। আমি এতিয়া গোবৰ আনিব যাম, মই আৰু দাদা, আৰু মই যাম এয়া গোবৰ আনিব যাম। এইখন লৈ যাম ৰিক্সাখন। সেইদিনা যে দিছিলোঁ মাটিখিনি কাটি থৈছিলোঁ খেতি কৰিম বুলি, তাতে শাক লগাম, অকণমান গোবৰ লৈ আহোঁ বলক, চাই থাকক। চাওক, আমি গৈ আছোঁ এতিয়া ৰিক্সাত। চাওক ফালে ৰিক্সা চলাই আছে, কোনে ৰিক্সা চলাই আছে? এই আদাবাৰী চানমাৰী ৰিক্সা চলাইছে দাদাই, আৰু মই পিছফালে বহি গৈ আছোঁ। তেতিয়াহ'লে গৈ লৈ কিনে ফ্ৰেণ্ডছ আহি পাই গ'লোঁ। এয়া চাওক, ইয়াত গৰু আছে, চাব পাৰে। ইয়াতে গৰু পোহে। ইয়াৰ পৰা গোবৰ ল'ব আহিছোঁ। এইবিলাক গোবৰ, কিমান গোবৰ আছে চাওক। গোবৰখিনি পটককৈ উঠাই লওঁ, তাৰপিছত লগ পাই আছোঁ। নাপালোঁ শুকানখিনি। শুকানে লাগিব তই, এইটো ধৰ বস্তাটো, মোবাইলটো ক'ৰবাত থ। হ'ব, ভৰাই লওঁ, পিছত লগ পাই আছোঁ। গোবৰখিনি ভৰাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আমাৰ গোবৰ লৈ হৈ গ'ল, এয়া গোবৰ। এতিয়া গৈ আছোঁ বলক, লগে চাই থাকক। বন্ধুসকল, আমি গোবৰ লৈ আহিলোঁ। এতিয়া এইখিনি চাওক, সেইদিনাখন যে মাটিখিনি কাটিছিলোঁ, ইয়াতে খেতি কৰিম, মানে ইয়াত শাক পাচলি কিবা লগাম, সেইকাৰণে গোবৰখিনি আনিলোঁ। এতিয়া শুকাব দিম দুদিনমান, তাৰপিছত ইয়াতে ছিটাই দিম। তাৰপিছত কি লগাই দিব মায়ে। আজি ভিডিঅ'টো এইখিনিয়ে আছিল। যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু আহিব লগা ভিডিঅ'বিলাক চাই থাকিব। আৰু নতুনকৈ যিহেতু বনাইছোঁ, যদি কিবা ভুল হয় তেতিয়াহ'লে ক্ষমা কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই, জয় অসম।